হেল্ল' এভৰিৱান, মই শেখৰ ৰায় আৰু আপোনালোক সকলোকে জনাওঁ আমাৰ জ্ঞান আহৰণ চেনেললৈ বহুত স্বাগতম। আমাৰ আজিৰ মূল্যৱান প্ৰশ্নসমূহৰ ভিতৰত প্ৰথম প্ৰশ্নটো হ'ল, সাধাৰণতে সুৰক্ষাৰ বাবে ব্যৱহৃত ফিউজ তাঁৰ তৈয়াৰ কৰা হয়। অপশ্যনখিনিত দিয়া আছে এ তাম, বি সীহ, চি টিন আৰু সীহৰ মিশ্ৰণ আৰু ডি নিকেল। ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি টিন আৰু সীহৰ মিশ্ৰণ। কুৱেশ্যন নম্বৰ 2, এটা বৈদ্যুতিক বাল্বত কি গেছ থাকে? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন বি নাইট্ৰজেন আৰু আৰ্গন। কুৱেশ্যন নম্বৰ 3, শক্তিৰ এককসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰে সংজ্ঞায়িত কৰা হয়? এ জৌল, বি নিউটন, চি প্ৰতি মিটাৰত জুল আৰু শেষৰ অপশ্যনটো ডি ৱাট। ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি ৱাট। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি চিলভাৰ। কুৱেশ্যন নম্বৰ 5, চাইটোপ্লাজমাত আটাইতকৈ বেছি থকা যৌগটো হ'ল এ চৰ্বি, বি পানী, চি প্ৰটিন আৰু ডি কাৰ্বহাইড্ৰেট। ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি পানী। কুৱেশ্যন নম্বৰ 6, সৰল বেৰমিটাৰত ব্যৱহাৰ কৰা তৰল পদাৰ্থটো হ'ল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ মাৰ্কিউৰি। কুৱেশ্যন নম্বৰ 7, বিহু কোন ৰাজ্যৰ লোকনৃত্য? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি অসম। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ ভিতৰত কোনখন দ্ৰুততম ৰেল? এ বন্দে ভাৰত এক্সপ্ৰেছ, বি শতাব্দী এক্সপ্ৰেছ, চি তুফান এক্সপ্ৰেছ আৰু ডি গাতিমান এক্সপ্ৰেছ। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ গড় গতি 160 কিলোমিটাৰ আৰু সৰ্বোচ্চ গতি 180 কিলোমিটাৰ প্ৰতি ঘণ্টাত। কুৱেশ্যন নম্বৰ 9, ভাৰতত কোনটো ভাষা বেছিকৈ কোৱা হয়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি হিন্দী ভাষা। ভাৰতত 52 কোটিৰো অধিক লোকে হিন্দী ভাষাত কথা কয়। কুৱেশ্যন নম্বৰ 10, কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়? এ দীপাৱলী, বি দহেৰা, চি নৱৰাত্ৰি আৰু ডি হোলী। ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি হোলী। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নাম কি আছিল? এ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, বি বেংক অফ কলিকতা, চি হিন্দুস্তানৰ বেংক, ডি ইউনাইটেড বেংক অফ ইণ্ডিয়া। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। 1955 চনৰ 30 এপ্ৰিলত এই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰি ষ্টেট বেংক অফ ইণ্ডিয়া নামেৰে নামাকৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ প্ৰথম নাগৰিক কোন? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ চূড়াটোৰ নাম কি? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি কাঞ্চনজংঘা। কুৱেশ্যন নম্বৰ 14, কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি কেৰেলা। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যমণ্ডিত প্ৰাণী কোনটো? এ বাঘ, বি হাতী, চি জিৰাফ আৰু ডি ঘোঁৰা। ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি হাতী। কুৱেশ্যন নম্বৰ 16, গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? সিংহ, বাঘ, চিতা আৰু ডি হাতী। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ সিংহ। কুৱেশ্যন নম্বৰ 17, ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ গোৱা। কুৱেশ্যন নম্বৰ 18, জনসংখ্যাৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি ছিকিম। কুৱেশ্যন নম্বৰ 19, ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ দিল্লী। আৰু শেষৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 20, ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ কোনখন জিলা আটাইতকৈ ডাঙৰ? এ কোচ, বি কুৰ্নুল, চি বিকানেৰ, ডি হাওৰা। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ কোচ। এই কোচ নামৰ জিলাখন গুজৰাটত অৱস্থিত। বন্ধু বান্ধৱীসকল, আজিলৈ প্ৰশ্নোত্তৰ এইখিনি আছিল। বাৰু আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। জনসংখ্যাৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ সঠিক উত্তৰটো কমেণ্ট কৰি জনাবচোন।
আকৌ আমি অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ এইখিনিয়েই। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।